নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী স্বাধীনতা সেনানী, যিগৰাকী স্বাধীনতা সেনানীয়ে কেন্দ্ৰীয় কাৰাগাৰৰ যোৰহাটত কাৰাগাৰত থাকোঁতেই মৃত্যুবৰণ কৰিছিল। সেইজন স্বাধীনতা সংগ্ৰামীৰ নাম হৈছে শ্বহীদ কমলা মিৰি। আজি মই উপস্থিত আছোঁ শ্বহীদ কমলা মিৰিৰ সেই স্মৃতিসৌধৰ ওচৰত, য'ত তেওঁক সমাধি দিয়া হৈছিল। এয়া আহক আমি তেওঁৰ সেই সমাধিটো চাওঁ। সেইজন মহান স্বাধীনতা সংগ্ৰামীক আমি দৰ্শন কৰোঁ। শ্বহীদ কমলা মিৰি তোৰণ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এইজন মহান স্বাধীনতা সংগ্ৰামীয়ে বহুতো ত্যাগ স্বীকাৰ কৰিছিল। এইজন স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতা যুঁজত নামি পৰি আন্দোলন কৰি তেওঁ কাৰাবাস খাটিছিল। তেখেতৰ জন্ম হৈছিল 1894 চনৰ অক্টোবৰ মাহত আৰু তেখেতৰ মৃত্যু হৈছিল 1934 চনৰ 23 এপ্ৰিলত। তেওঁ যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰতে মৃত্যুক আঁকোৱালি লৈছিল, শ্বহীদ হৈছিল। সেইজন মহান শ্বহীদ। এই শ্বহীদজনক মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। এয়া হৈছে সেই শ্বহীদজনৰ স্মৃতিসৌধ। এয়া তেওঁ ইয়াতে সমাধি দিয়া হৈছিল। এয়া তেওঁৰ হৈছে সমাধি। সেই মহান শ্বহীদজনৰ সমাধি দৰ্শন কৰিবলৈ পাই আজি মই ধন্য হৈছোঁ। সেইজন মহান শ্বহীদ। আজি মই বহুত দিনে শুনি আছিলোঁ শ্বহীদ কমলা মিৰি বুলি। আজি নিজ স্বচক্ষে মই দেখিবলৈ সক্ষম হ'লোঁ। এইখন উদ্যানখন বহুত অপৰিষ্কাৰ হৈ আছে প্ৰতিপালৰ অভাৱত। এইখন শ্বহীদ কমলা মিৰি উদ্যান। সেয়া হৈছে শ্বহীদ কমলা মিৰি স্মৃতিসৌধ, তেওঁৰ শ্মশান, আৰু এয়া তেওঁৰ মূৰ্তি। মই ইয়াৰ পৰাই তেওঁৰ চৰণত মই শ্ৰদ্ধা জনাইছোঁ। শ্বহীদ কমলা মিৰি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত তেওঁ জঁপিয়াই পৰিছিল আৰু যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰতে তেওঁ মৃত্যুবৰণ কৰিছিল। এয়া হৈছে শ্বহীদ কমলা মিৰি। আপোনালোকে হয়তো দেখা নাই, মই নিজেও দেখা নাই। আজি মই প্ৰথম আহি দেখিছোঁ, ভাল লাগিল চাই যে মই শ্বহীদজনৰ স্মৃতিসৌধটো দেখা পালোঁ, তেওঁৰ শ্মশান দেখা পালোঁ। এয়া কেতিয়া 2022 চনৰ 23 এপ্ৰিলৰ তাৰিখে এইখন পাৰ্কখন উদ্বোধন কৰিছিলে পুৰুষোত্তম দলে, অনাৰেবল এক্সিকিউটিভ মেম্বাৰ, মিচিং অট'নমাছ কাউন্সিল, গুলুং টেমেৰা গাঁও পঞ্চায়ত গুলুং টেমেৰা। এয়া বোকাখাট মহকুমাৰ ওপৰ টেমেৰা গাঁও বুলি কয়। ওপৰ টেমেৰা গাঁও। ইয়াত আহিলে আপোনালোকে এই মহান স্বাধীনতা সংগ্ৰামীজনৰ স্মৃতিসৌধ দেখা পাব। ইয়াত আৰু দুটা আছে মৰিশালি। ইয়াত হয়তো এই মহান শ্বহীদজনৰ পুত্ৰ বোৱাৰী, তেওঁলোকৰ শ্মশান আছে। এয়া আপোনালোকে আহিলে দেখিবলৈ পাব এই মহান শ্বহীদজনৰ স্মৃতিসৌধ। বহুত ভাল লাগিল। তেওঁক মই মোৰ অন্তৰৰ পৰা মই সেৱা জনাইছোঁ। এইজন মহান শ্বহীদ। এওঁলোকেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত বহুত ত্যাগ স্বীকাৰ কৰিছিল। গতিকে যাওঁ আমি এইখন উদ্যানখন আৰু যদি পৰিষ্কাৰ হৈ থাকিলহেঁতেন আৰু ভাল লাগিলহেঁতেন। আৰু পৰিষ্কাৰকৈ ৰখা হ'লে, ফুল চুল ৰুই দিয়া হ'লে দেখিবলৈ আৰু সুন্দৰ লাগিলহেঁতেন। ইয়াৰ ওচৰৰ মানুহে যদি অলপ গুৰুত্ব দিলেহেঁতেন, এই মহান শ্বহীদজনৰ পাৰ্কখন, তেওঁৰ সমাধিটো আৰু পৰিষ্কাৰকৈ ৰাখিব পাৰিলহেঁতেন, বহুত ভাল লাগিলহেঁতেন। ইয়াত ধুনীয়াকৈ ফুল চুল ৰুই দিয়া হ'লে দেখিবলৈ বহুত সুন্দৰ লাগিলহেঁতেন। পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে কেতিয়াবা আহিলে এই মহান শ্বহীদজনৰ স্মৃতিসৌধ চাব পাৰিব আৰু তেওঁলোকৰ যি বীৰত্বৰ কাহিনী, সেয়া কাহিনী, তেওঁলোকৰ সন্মুখতে তেওঁলোকৰ ঘৰ আছে। তেওঁলোকৰ ঘৰতো মই সোমাই গৈছোঁ। তেওঁলোকৰ এই মহান বীৰত্বৰ কাহিনীসমূহ আপোনালোকে চাব পাৰিব, আহি নিজৰ চকুৰে চাব পাৰিব আৰু শুনিব পাৰিব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, আহিব এই মহান শ্বহীদজনৰ এবাৰ চাই যাবহি স্মৃতিসৌধটো।